ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱস উপলক্ষে মই শিল্পীকা ৰাজগুৰুৱে এটি স্বৰচিত তেওঁ ৰচিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কবিতা পাঠ কৰিম। কবিতাৰ শিৰোনাম বিশ্বশিল্পী। শিল্পী মই তিনিও কালৰ, অতীতত বৰ্তমানৰ অনাগত ভৱিষ্যতৰ, আদিতেই অন্ত কৰি মই অনাদিলৈ যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ কলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ শুনো আদিবেশ, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা নানা আশা, নানা জাতি বৰ্ণ জিনি মই শুনো ঋণি ঋণি। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে। সাম্য সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলে শান্তিৰ নৱমত এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধি মনীষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকে কলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতাৰ পূজা। সেই পূজাৰ প্ৰধান অক্ষ কৰি মই মোকে দিওঁ উপহাৰ। মোকে কৰি পুৰষ প্ৰচাৰ, বিশ্বজুৰি জনতাৰ হওক জয় জয়গাৰ হওক, জয় জয়গাৰ হওক, জয় জয়গাৰ। ধন্যবাদ।